বৰষুণ হৈছে এটা প্ৰাকৃতিক পৰিঘটনা। বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে বৰষুণ আহে। আমাৰ ককা আইতাসকলে এই বেলেগ বেলেগ সময়ত অহা বেলেগ বেলেগ ধৰণে অহা বৰষুণক কিছুমান বিশেষ নাম দিছিল, যিবিলাক নাম অতীতৰে পৰা মুখে মুখে চলি আহিছে। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বৰষুণৰ বিভিন্ন প্ৰকাৰৰ নাম আলোচনা কৰা হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ যে আমি ইউটিউবত দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ প্ৰথমে যাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। তো অকণো দেৰি নকৰাকৈ আমি ভিডিঅ'টো চাব হওক। ৰদ্দি বৰষুণ আহে কানাইয়ালৰ বিয়া, ঘৰচিৰিকাই তামোল কাটে আমাকো এখন দিয়া। নামটো শুনি আপোনালোকে গম পাইছেই যে মই বৰষুণৰ কি নামৰ বিষয়ে ক'ব ওলাইছোঁ। সেয়া হৈছে ৰদ্দি অহা বৰষুণ। এই ৰদ্দি বৰষুণ আহিলে আকাশত ৰামধেনুও ওলায়। ৰাতিপুৱাৰ ভাগত ৰদ্দি বৰষুণ আহিলে পশ্চিম আকাশত ৰামধেনু ওলায়, আৰু আবেলিৰ পৰা বৰষুণ আহিলে পূব আকাশত ৰামধেনু ওলায়। এইবাৰ দ্বিতীয়তে হৈছে ডাউৰা বৰষুণ। এই বৰষুণক দীঘল ঠেঙীয়া বৰষুণ বুলিও কোৱা হয়। মানে অকস্মাত ডাউৰা বৰষুণ আহিলে বাহিৰত মেলি দিয়া কাপোৰ সেই আনবা গেলি ডাউৰিও তত নাপহি। 3 নম্বৰতে হৈছে কিনকিনীয়া বৰষুণ। সৰু সৰু টোপাল পৰি পৰি বেছি সময় ধৰি বৰষুণ আহিলে সেই বৰষুণক কিনকিনীয়া বৰষুণ বোলে। এই বৰষুণত জিকিও ভাল লাগে। সেইবাৰ 4 নম্বৰতে হৈছে দবা পিটা বৰষুণ। ডাঙৰ ডাঙৰ টোপালেৰে 2-3 ঘণ্টা একেৰাহে বৰষুণ মাৰিলে সেই বৰষুণক দবা পিটা বৰষুণ বুলি কোৱা হয়। 6 নম্বৰত হৈছে ধূলা উৰোৱা বৰষুণ। 15-20 মিনিট ডাঙৰ ডাঙৰ টোপালেৰে বৰষুণ মাৰিলে সেই বৰষুণক ধূলা উৰোৱা বৰষুণ বুলি কোৱা হয়। মানে দূৰৰ পৰা চালে একদম ধূলা উৰি অহা যেন লাগে। 7 নম্বৰতে হৈছে হাওতা বৰষুণ। কিনকিনীয়া বৰষুণ এই আহি এই এৰি এনেধৰণে 6-7 দিনমান আহি থাকিলে সেই বৰষুণক হাওতা বৰষুণ বুলি কোৱা হয়। এইবাৰ 8 নম্বৰতে হৈছে কলহে কলহে অহা বৰষুণ। সাধাৰণতে কেতিয়াবা পাহাৰীয়া অঞ্চলত মেঘ বিস্ফোৰণ হৈ কলহে বৰষুণ আহি সময়ৰ ভিতৰতে ত্ৰাসৰ সৃষ্টি কৰি দিয়ে, যিটো এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। এই বৰষুণে ভূমিস্খলন ঘটায়, পাহাৰৰ গছ বিৰিখ উভালি পেলায়, পাহাৰৰ শিল সমতললৈ বগৰাই পেলায়। সেইকাৰণে এই বৰষুণক এক প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগ বুলিও কোৱা হয়। যোৱা কেইবছৰমানৰ ভিতৰত ভাৰতৰ উত্তৰাঞ্চল, কেদাৰনাথ, বিহাৰৰ পুৰুলিয়া, নেপালৰ ৰাজধানীৰ ওচৰৰ পাজৰৰ কোনো ঠাইত আৰু আমাৰ অসমৰ গোৱালপাৰাৰ গাৰো পাহাৰত এই মেঘ বিস্ফোৰণ সংঘটিত হৈছে। এইবাৰ 9 নম্বৰতে হৈছে বেঙেমুটা বৰষুণ। কেতিয়াবা এটোপাল দুটোপাল বৰষুণ আহিয়েই এৰি গ'লে সেই বৰষুণক বেঙেমুটা বৰষুণ বুলি কোৱা হয়। মানে ধান মেলি দিয়াৰ সময়ত যদি বেঙেমুটা বৰষুণ আহে তেতিয়া ধান আধা থোপৰা হওঁতেই বৰষুণ নহয় হয়। 10 নম্বৰতে হৈছে নেৰানেপেৰা বৰষুণ। যদি 2-3 দিন ধৰি দিনে ৰাতি মজলীয়া ধৰণৰ বৰষুণ আহি থাকে সেই বৰষুণক নেৰানেপেৰা বৰষুণ বোলে। যদি এই নেৰানেপেৰা বৰষুণ 6-7 দিনলৈকে হৈ থাকে তেতিয়া এই বানপানীত পৰিণত হয়। এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আছিল 10টামান বৰষুণৰ নাম, যেনে বিয়াত অহা বৰষুণ, কঠীয়া টুকুৰা বৰষুণ, থুতৰি কপোৱা বৰষুণ। গতিকে সেইকেইটা বৰষুণৰ নাম আমি পিছৰটো ভিডিঅ'ত আলোচনা কৰিম, যিটো ভিডিঅ' আমি 2 দিনমান পাছতে ইউটিউবত দি দিম, আৰু সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। এতিয়া যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু আকৌ যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ তাৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।